নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, যিসকল ছাত্ৰ ছাত্ৰীয়ে 2021 চনত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিবলৈ সাজু হৈ আছে তেওঁলোকৰ কাৰণে আহিছে এটা ডাঙৰ খবৰ। আজি শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই এখন মন্তব্য কৰিছে যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা কোনো পদ্ধতিতে বাতিল কৰা নহয়। যেতিয়া পৰিস্থিতি ভাল হ'ব তেতিয়াই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। এই সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা কিছু ইংগিত আছে বুলি তেওঁ মন্তব্য কৰিছে। CBSE পৰীক্ষা বাতিল কৰিছে বুলি আমি পৰীক্ষা বাতিল নকৰোঁ। এই সিদ্ধান্ত লোৱা হৈছে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি চিন্তা কৰি। এই মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই আৰু ছাত্ৰ ছাত্ৰীক পৰীক্ষা দিবলৈ সাজু হৈ থাকিবলৈ আহ্বান জনাইছে। ইয়াৰ উপৰি শিক্ষামন্ত্ৰী ডাঙৰীয়াই আন এটা ডাঙৰ মন্তব্য কৰিছে যে পৰীক্ষা বাতিল কৰিলে সমস্যা সমাধান নহয়। এইটো এটা ডাঙৰ মন্তব্য ৰণোজ পেগু ডাঙৰীয়াৰ। তো আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'বই, আপোনালোকে কোনো পদ্ধতিতে এই পৰীক্ষা বাতিল কৰা নহয় বুলি তেওঁ মন্তব্য কৰিছে। তো বলক সেই মন্তব্যটোৰ আমি আপোনালোকক প্ৰথমতে শুনাই লওঁ। উন্নত হোৱাৰ লগে লগে আমি আমাৰ পদক্ষেপখিনি গ্ৰহণ কৰিম। তাৰ কাৰণে আমি সষ্টম হৈ আছোঁ। পৰীক্ষা যথেষ্ট নহয়, সম্পূৰ্ণ সম্ভাৱনা আছে পৰীক্ষা অনুষ্ঠিত কৰা। এইটো এটা এবনৰ্মেল চিটুৱেশ্যন। গতিকে এই এবনৰ্মেল বা অসামান্য যিটো পৰিস্থিতি আছে, পৰিস্থিতিটো আমি সকলোৱে ভুগিছোঁ আৰু আমি ইতিমধ্যে ইংগিত বহন কৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ পক্ষত থাকি তেওঁলোকৰ সুবিধা হোৱাকৈ আমি পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিম। আজি বহুতে এই কথা কৈ আছে পৰীক্ষা CBSE বাতিল কৰি দিলে, গতিকে আমিও বাতিল কৰি দিব লাগে। পৰীক্ষা বাতিল কৰিলে সমস্যাটোৰ সমাধান নহয়। মই ওলোটাই এনেকুৱা প্ৰশ্ন কৰিব বিচাৰিম যে আজি যিসকলে কম্পিটিটিভ এক্সামিনেশ্যনৰ জৰিয়তে পৰীক্ষাত তেওঁলোকে নেক্সট ক'ত এডমিশ্যন ল'ব সেইটো ঠিক কৰিব। যিসকলে JEE দিব, যিসকলে NEET ক্লিয়াৰ কৰি পেলাই বা এনেকুৱা ধৰণৰ এণ্ট্ৰেঞ্চ পৰীক্ষাৰ জৰিয়তে এডমিশ্যন একাংশই লাভ কৰিব, কিন্তু সকলোৱে এণ্ট্ৰেঞ্চ এক্সামিনেশ্যনৰ দ্বাৰা নামভৰ্তি তেওঁলোকে কৰিব নোৱাৰিব। আৰু বহুতৰ কাৰণে মেট্ৰিকৰ নম্বৰটো, হায়াৰ ছেকেণ্ডেৰীৰ নম্বৰটো পৰৱৰ্তী কালৰ কেৰিয়াৰত বহুতৰ কাৰণে এইটো গুৰুত্বপূৰ্ণ নহয়, কিন্তু বহুতৰ কাৰণে এইটো গুৰুত্বপূৰ্ণ। আজি যিসকলে ডক্টৰ, ইঞ্জিনিয়াৰিং এই লাইনত তেওঁলোকে কম্পিটিটিভ পৰীক্ষা, এণ্ট্ৰেঞ্চ পৰীক্ষাৰ যোগেদি যিসকল যাব তেওঁলোকৰ কাৰণে পৰীক্ষা এই নম্বৰকেইটা গুৰুত্বপূৰ্ণ নহয়। কিন্তু কাইলৈ যিজনে টেট চাকৰিৰ কাৰণে, শিক্ষকৰ চাকৰিৰ কাৰণে এপ্লাই কৰিব, তেওঁৰ কাৰণে মেট্ৰিকৰ নম্বৰটো অতি গুৰুত্বপূৰ্ণ, হায়াৰ ছেকেণ্ডেৰীৰ নম্বৰটো অতি গুৰুত্বপূৰ্ণ। যিসকলে ৰাজ্যিক পৰ্যায়ত ইয়াতে সৰু সুৰা তেওঁলোকৰ কেৰিয়াৰ তেওঁলোকে আগবঢ়াব, তেওঁলোকৰ কাৰণে মেট্ৰিকৰ নম্বৰটো গুৰুত্বপূৰ্ণ, হায়াৰ ছেকেণ্ডেৰীৰ নম্বৰটো গুৰুত্বপূৰ্ণ। আৰু সেই গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখিয়ে আমি পৰীক্ষা পাতাৰ পক্ষত আমি এতিয়ালৈকে আমি মন বান্ধি আছোঁ। আশা কৰোঁ পৰিস্থিতি ভাল হ'ব। পৰিস্থিতি ভাল হোৱাৰ লগে লগে আমি মডিফাইড, নিশ্চিতভাৱে পৰম্পৰাগতভাৱে যেনেধৰণে আগতে পৰীক্ষা অনুষ্ঠিত হয় তেনেকৈ নহয়। এই ইংগিতটো মই আগতে দিলোঁ, এই ইংগিতটো আগতে দিলোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াও দিছে, কেন্দ্ৰীয় চৰকাৰৰ পৰাও তেনেকুৱা ইংগিত আছে। এতিয়া পৰিৱৰ্তিত কি মডিউলত পৰীক্ষাটো হ'ব তাৰ কাৰণে অকণমান ধৈৰ্য ধৰি অপেক্ষা কৰিব লাগিব। আমাৰ হাতত সময় আছে, তাৰ কাৰণে অকণমান দিন ধৈৰ্য ধৰিবৰ কাৰণে মই সকলোকে অনুৰোধ জনাওঁ। চাওক, ক'ভিডৰ পৰিস্থিতিটো কোন তাৰিখে এইটোৰ পজিটিভিটি ৰেটটো 1 হ'ব সেইটোতো ভগৱানেও ক'ব নোৱাৰে আজিৰ তাৰিখত। মইতো এজন সাধাৰণ মন্ত্ৰী, গতিকে এই মুহূৰ্তত আমি কোনেও ক'ব নোৱাৰোঁ যে কোন তাৰিখত আমাৰ পৰিস্থিতিটো উন্নত হ'ব। আমি এটা ট্ৰেণ্ড দেখা পাইছোঁ। আমাৰ পজিটিভিটি, ক'ভিড সংক্ৰমণৰ পজিটিভিটি ৰেটটো 10ৰ ওপৰৰ পৰা ক্ৰমান্বয়ে নামি আহি কিছুমান জিলাততো 2লৈকে নামি গৈছে। আমি এভাৰেজ 4ৰ আশে পাশে আছোঁ। গতিকে আমি আশা কৰিছোঁ সকলোৱে যদি আমি সহযোগিতা আগবঢ়াওঁ এইটো 1লৈকে নামিব লাগিব। নামিলে আমি পৰীক্ষা পাতিবলৈ আমি সক্ষম হ'ম। যদি বুলি কয়তো কোনো প্ৰশ্নৰ উত্তৰটো শেষ কৰিব নোৱাৰি যে পৰম্পৰাগত যি ধৰণে পৰীক্ষাটো হয় এইবাৰ তেনেকৈ পৰীক্ষাটো নহয়। হয়তো বিষয় সংকুচিত হ'ব পাৰে, সময় সংকুচিত হ'ব পাৰে, দিন সংকুচিত হ'ব পাৰে, কিন্তু নিৰ্দিষ্টভাৱে মই এই মুহূৰ্তত আমি সিদ্ধান্ত লোৱা নাই। গতিকে সিদ্ধান্ত ল'ম। ইয়াতে বিভিন্ন পক্ষৰ সংগঠনসমূহ, অভিভাৱকসমূহ, শিক্ষাবিদসমূহ সকলোৰে লগত, ষ্টেক হোল্ডাৰ যিমান আছে সকলোৰে লগত আলোচনা কৰিছোঁ আৰু সৰ্বশেষত আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমি তেখেতৰ মতামত ল'ব লাগিব। লৈ পেলাই আমি সিদ্ধান্তটো গ্ৰহণ কৰিম। আমি নম্বৰখিনি অনাগত দিনৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ কেৰিয়াৰত সহায়ক হোৱাকৈ যাতে আমি নম্বৰ দিব পাৰোঁ পৰীক্ষা এটাৰ জৰিয়তে, সেই ব্যৱস্থাটোৰ কাৰণে আমি অপেক্ষা কৰিছোঁ। বৰ্তমানটো গৰম বন্ধ চলি আছে, গৰম বন্ধ শেষ হ'ব, তাৰ পাছত পৰিস্থিতিটো চাই চৰকাৰে ইয়াত সিদ্ধান্ত গ্ৰহণ কৰিব। গতিকে গোটেই কথাটো যিহেতু আপেক্ষিক, ৰিলেটিভ,
ইয়াক নিৰ্দিষ্টভাৱে কৈ দিব পৰা নাযায়, কিন্তু আমি কৈছোঁ যে নিয়াৰ নৰ্মেল চিটুৱেশ্যন এটা আহিলে আমি পৰীক্ষা পাতিব পাৰিম, তাৰ কাৰণে আমি সষ্টম হৈ আছোঁ। নকৰোঁ, নিশ্চিতভাৱে অনলাইনৰ। তো প্ৰিয় বন্ধু বান্ধৱীসকল, এইটো ভিডিঅ' চাই যদি আপোনাৰ লগত ভাল লাগিছে এটা লাইক কৰি দিব, আৰু এনেকুৱা ভিডিঅ' যদি পৰৱৰ্তী সময়ত পাবলৈ চেষ্টা কৰি থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যেতিয়া আপোনালোকৰ ডেট দিয়া হ'ব তেতিয়া আমি ভিডিঅ'ৰ মাধ্যমত আমি আপোনালোকক জনাই দিম। তো আজিলৈকে এইখিনিয়ে, থেংক ইউ।